ধুবুৰীত কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দী গ্ৰেপ্তাৰ। কয়দীটোৰ নাম হাফিজুৰ ৰহমান। বান বিভীষিকাৰ মাজতে অস্থায়ী কাৰাগাৰৰ পৰা পলায়ন কৰিছিল। 60 ঘণ্টাৰ অন্তত হাফিজুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ৰাজ্যত সামান্য উন্নত হৈছে বান পৰিস্থিতি। ক্ৰমাৎ হ্ৰাস পাইছে নৈ উপনৈসমূহৰ জলস্তৰ। উজনি অসমৰ লগতে মধ্য অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত বান পৰিস্থিতিৰ কিছু উন্নত হৈছে। লখিমপুৰত ক্ৰমান্বয়ে শান্ত হৈছে ৰঙা নদী। লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সোঁত কমিছে যদিও জলমগ্ন হৈ আছে বহু অঞ্চল। নামনি অসমৰ একাংশ অঞ্চলত এতিয়াও অব্যাহত আছে বানৰ প্ৰকোপ। নামনি অসমৰ কেইবাখনো নদীৰ মথাউৰি চিগাত অব্যাহত আছে বাঢ়নী পানীৰ সোঁত। বিশেষকৈ নামনি অসমৰ বৰপেটা, ধুবুৰী, বঙাইগাঁও, নলবাৰী জিলাৰ কিছু অঞ্চলত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি। কাজিৰঙাত ক্ৰমাৎ বান পৰিস্থিতি উন্নত হোৱাৰ পিছত এতিয়া ঠায়ে ঠায়ে উদ্ধাৰ কৰা হৈছে ইটোৰ পিছত সিটো বন্যপ্ৰাণীৰ মৃতদেহ। কাজিৰঙাত এই পৰ্যন্ত 10টা গণকে ধৰি 110টা বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈছে। আনহাতে CWRCত 2টা গঁড় পোৱালি আৰু 10টা পশু চিকিৎসাধীন হৈ আছে। বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ প্ৰসংগত মূৰ পুলকা মাৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকে বাৰে বাৰে সোধাৰ পাছতো বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী কেন্দ্ৰত উত্থাপন কৰা প্ৰসংগটো এৰাই চলিলে বাকচুটোৰ মন্ত্ৰীগৰাকী। ৰাজ্যৰ ভয়ংকৰ বানৰ কইনালৈ বজাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ লগতে খাদ্য সামগ্ৰীৰ দাম। খাদ্য সামগ্ৰীৰ যোগান নাটনি কৰি দাম বৃদ্ধিৰ অহৰহ চেষ্টা চলাইছে অসাধু ব্যৱসায়ীয়ে। বিশেষকৈ শাক-পাচলিৰ জুই চাই দামত সৰ্বহাৰা হৈছে সৰ্বসাধাৰণ। বান শুকাই যোৱাৰ পিছতে চৌদিশে বিপৰ্যয়ৰ সন্মুখীন হৈছে বানাক্ৰান্ত পৰিয়ালসমূহ। দৰঙৰ ওপৰ কুৰুৱাত এতিয়া পানী শুকোৱাৰ পিছত চৌদিশে কদৰ্যময় পৰিৱেশ। 17 জুলাইৰ পুৱা ব্ৰহ্মপুত্ৰৰ ৰিংবান চিগাত বানত বুৰ গৈছে বৃহত্তৰ অঞ্চলটো। বানৰ প্ৰকোপ কমিছে, কিন্তু যন্ত্ৰণা যেন বৃদ্ধি পাইছে বন্যাতৰ। টিয়কত সংহাৰী বানে টোপোলা কৰি থৈ গ'ল জাজিমুখ গাঁওখন। চৌদিশে লথঙা পৰিৱেশ, কিন্তু বানৰ পাছত ঘৰখনলৈ আহি কেৱল হুমুনিয়াহ কাঢ়িছে দুৰ্ভগীয়া বানাক্ৰান্তই। বাইহাটা চাৰিআলিৰ আঠগাঁৱত বানাক্ৰান্তক সহায়ৰ বাবে অকলে ওলাই আহিল এজন যুৱক। পুঠিমাৰী নদীৰ মথাউৰি ভাঙি পুৰাই পেলাইছে বৃহত্তৰ অঞ্চল। ঘৰ ভেটি বানত ডুব যোৱাত বিগত 4 দিনে আশ্ৰয় শিবিৰত পাৰ কৰিছে বানাক্ৰান্ত আৰু এই বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিল যুৱকজন। নগাঁৱত নাহৰ নামৰ হোৱাটছএপ গ্ৰুপৰ সদস্যসকলৰ প্ৰশংসনীয় পদক্ষেপ। বন্যাতসকলক কিঞ্চিত সহায় কৰাৰ উদ্দেশ্যে নাহৰ নামৰ হোৱাটছএপ গ্ৰুপটোৱে 17 জুলাইৰ পৰা 19 জুলাই পৰ্যন্ত নগাঁও জিলাৰ ননৈ, কঠীয়াতলী, ৰাঙলুকে ধৰি বিভিন্ন অঞ্চলত ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তি আদিৰ পৰা বান সাহায্য সামগ্ৰী সংগ্ৰহ কৰিছে। ৰঙিয়া 2 নম্বৰ বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। 3 দিন ধৰি বিদ্যুৎ ব্যাহত হৈ থকাত ৰাজ্যৰ ক্ষোভ। উত্তেজিত জনতাই ঘেৰাও কৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। লংকা আৰক্ষীৰ জালত 4টা দুৰ্ধৰ্ষ গাড়ী চোৰ। ডিমাপুৰত গাড়ী বিক্ৰী কৰি লামটেঙা আৰক্ষীৰ জালত পৰিল 4 দুৰ্ধৰ্ষ গাড়ী চোৰ। ধেমাজিৰ আৱদ্ধ ভৱনৰ কোঠাৰ পৰা ওলাইছে কাৰ্টনে কাৰ্টনে বিলাতী সুৰা। কেইবা শতাধিক বিলাতী সুৰাৰ কাৰ্টনেৰে ভৰি আছে ধেমাজি আৱদ্ধ ভৱনৰ কোঠা। আচলতে ধেমাজি আবকাৰী বিভাগে জিলাখনৰ ভিন্ন প্ৰান্তত জব্দ কৰা অবৈধ বিলাতী সুৰাসমূহ এনেদৰে স্থানৰ অভাৱত জমা কৰি ৰাখিছে আৰু VVIPৰে গিজগিজাই থকা চৰকাৰী আৱদ্ধ ভৱনৰ কোঠাত ৰখা এইসমূহ সুৰা জব্দ কৰি তাৰ পিছত নষ্ট কৰা হয়। সোণাৰীত বন্যহস্তীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা 20-25টা হাতীৰ বৃহৎ জাকৰ তাণ্ডৱ। হাতীৰ জাকটোৱে ভাঙিলে গাঁওখনৰ অল্পনা মাল আৰু জিতেন মুণ্ডাৰ বাসগৃহ। গ্ৰীচৰ এথেন্সত ভূমিকম্পৰ জোকাৰণি অনুভূত। 5.7 ৰিক্টাৰ স্কেলত অনুভূত হোৱা ভূমিস্খলনত চহৰখনৰ পুৰণি অট্টালিকাসমূহৰ ক্ষতিসাধন হয়। দক্ষিণ পেৰুত আগ্নেয়গিৰি উৎপীড়নৰ আগমুহূৰ্ততে খালী কৰা হ'ল আৱাসিক অঞ্চলসমূহ। লাহে লাহে আগ্নেয়গিৰিৰ ঘন কোলা ধোঁৱাই এতিয়া আকাশ চানি ধৰিছে দক্ষিণ পেৰুত। কোলা ছাইৰ দৰে বতাহত পুৰা ধূলিকোণাই এতিয়া ঢাকি ধৰিছে দক্ষিণ পেৰুৰ আৱাসিক অঞ্চল। আগ্নেয়গিৰি উৎপীড়নৰ পূৰ্বে প্ৰশাসনে সুৰক্ষিত স্থানান্তৰ কৰিলে আৱাসিকসকলক। ৰাছিয়াৰ ক্ৰাছনয়াৰ্স্কত প্ৰদেশত বনজুই। বিধ্বংসী বনজুয়ে হঠাৎ চানি ধৰে সমগ্ৰ বনাঞ্চল। গ্ৰীষ্মৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে বনাঞ্চলখনত বনজুই লগাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে। হেলিকপ্টাৰেৰে বনজুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ। আৰু ছুইজাৰলেণ্ডৰ ভেভেত 12 সংখ্যক ৱাইন ফেষ্টিভেলৰ আনন্দ। প্ৰতি 20-25 বছৰৰ মূৰে মূৰে আয়োজন কৰা হয় এই মহোৎসৱ। এই ৱাইন ফেষ্টিভেলত অংশগ্ৰহণ কৰিছে ছুইজাৰলেণ্ডৰ সহস্ৰাধিক লোকে। গীত মাত আৰু নৃত্যৰ লহৰেৰে মুখৰ হৈ পৰিল সমগ্ৰ ভেভে চহৰ। মহোৎসৱত ভিন্ন ৰকমৰ ৱাইনৰ সোৱাদ ললে সহস্ৰাধিক লোকে। हाय एवरीवन, क्या आपको पता है